কেনে আজি লাষ্ট দিৱালী আৰু ভণ্টিৰ আজি বাৰ্থডে লাষ্ট দিৱালী সেইকাৰণে বম কিনিব যাব ওলাই আছিলোঁ ৰিকিম মামাই হঠাতে দি দিলে না কিনিব যাব আৰু নোৱাৰিলোঁ এইটো কিবা কৰি চানি মামা বহুত বম দিছে থেংক ইউ আৰু আজি ৰিকিম মামা ইমান বম দিছে থেংক ইউ ৰিকিম একবাৰ দেখাই দিওঁ ন খালি দে তুমি দেখা Wow, ৰিকিম মামাই ডাঙৰটো দিছে সৰুটো দিয়া নাই নেকি এইকেইটা দিছে তাৰপিছত এটা দিয়া নাই আৰু আছে এতে তাৰপিছত বক্সটো দেখাই দিয়া ইমান বক্সত পুৰা থৈ দিছে It's a guys সৰু আছে ডাঙৰ আছে তাৰপিছত এইকেইটা দেখাই দিয়া তিনটা দিছে দুটো দিছে এইকেইটা তোমাৰ আগৰে আছিলে এইকেইটা কালি মোক চানি মামাই দিছে এই ৰকেট বম চাওক এইটো ৰকেট বম না তাৰপিছত এইখিনি দিছে এইখিনি আগৰ পৰাই আছিলে পাপাৰ তাত এইটো মই গোটেই ফুটাব নোৱাৰো সেইকাৰণে বাকী অলপ মই ৰাখিম আৰু পেন অলপ দি তাৰপিছত ৰাতি ফুটালে আমি আপোনালোকক দেখাম আপোনালোকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দ্য চেনেল মামা আহিছে মামা হাতত দিলোঁ এটা মোবাইলৰ কেনে আয়নৰ কাৰণে দি দিছে আইনৰ কেনে দি দিছোঁ মোবাইলৰ কেনে এইটো হুমাইৰাৰ কাৰণে দিছে তাত এয়া মোবাইলৰ কেনে তোমাৰ কাৰণে দিছে এইটো আৰু এইটো হুমাইৰাক দি দিয়া হ'ব এই দুটা হুমাইৰাক দি দিছে আমি ভিডিঅ' কৰি থাকোঁতে আহি গ'ল এয়া আসীমা ৰিয়া ৰিয়া আসীমাহঁতৰ কাৰণেও এইফালে আহি গ'ল ৰিয়া আৰু ইহঁতে গোটেইকেইটাই মিলি ফুটাব আৰু ইহঁতৰো লগত লৈ আহিছে বম লৈ আহিছে ৰিয়াটো লৈ আহিছে ইহঁতেও ফুটাব পাৰিব ৰিয়া বেটিহঁতো লৈ আহিছে ন একেলগে মিলি গোটেইকেইটাই ফুটাবা হা আৰু এইফালে আমাৰ টেং টেঙি টেং 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 কৰি আছে কি লাগে তোমাৰ তাই একচুৱেলি বমখিনি লাৰিবৰ কাৰণে এনেকুৱা কৰি আছে আকৌ একবাৰ মানে বহুত বহুত থেংক ইউ তোমাৰ দিৱালী পুৰা স্পেচিয়েল না কালি তোমাক যোৱাকালি চানি মামাই দিছে চানি মামাক থেংক ইউ কৈছা তাতে যে সাৱধান হৈ ফুটাব লাগে কৈ দিয়া জুই লগত সৰু বাচ্চা সেই কৰিব নালাগে মই অলপ ডাঙৰ হৈছোঁ মই ফুলজাৰি ফুটাব পাৰোঁ সেইকাৰণে মই চকৰিটো ফুটাব নোৱাৰোঁ আৰু বাকী ফুটাব নোৱাৰোঁ ৰকেটটোও মই ফুটাব নোৱাৰোঁ সেইকাৰণে মোৰ ৰিয়াবেটি চব পাৰে সেইকাৰণে আম্মাই যে কালি ফুটাওঁতে কি হৈছে কোৱা আম্মাই লৈ পৰহি ফুটোৱাতে হাতটো এয়া এইবিলাক চকৰি ন ডাঙৰটো কিমান আছে যোৱা পৰহি যেতিয়া মই চকৰিটো ঘূৰাই আছিলোঁ লাইটাৰ দি জ্বলাব গৈছিলোঁ তাৰপিছত পুৰা জুইটো পুৰা আমাৰ আঙুলিত লাগি গ'ল ন এয়া আঙুলিত এনেকুৱাটো জ্বলাই আছে হা এইটো আঙুলিত লাগি পুৰা আঙুলিটো মানে মই লাইটাৰ দি লগাব গৈছিলোঁ তো লাইটাৰটো মাৰি চকৰিটো লগাই থাকোঁতে তাৰ পৰা জুইটো আহি ইয়াতে লাগি গ'ল এইখিনি পুৰা ফুলি গৈছিল এতিয়া মানে অকণমান দেখিছেনে কেনেকুৱা কেঁচা হৈ আছে পুৰা তো সেইটোৰ কাৰণে চবে সাৱধান হৈ ফুটাব লাগে তো লাইটাৰ দিটো একদমেই কৰিব নালাগে কাৰণ লাইটাৰটো বহুত ৰিস্কি হয় নহ'লে মম লগাই তেনেকৈ জ্বলাব লাগে
কালি মই দুটা একেলগে ফুটাই দিছো আপোনালোকে ফুটাব গটে দিছো আটা ওয়াও ইমান ভাল লাগিছে হাতে লাগিছে তাই সাইজ আম্মা ফারনাস হ্যাঁ Hi friends, বংশৰ ফুটোৱা হৈ গ'ল এতিয়া শেষ কৰিলোঁ মই অলপ দেৰি শুম কিয় কৈছিল মোৰ বাইক আহিব এইটো নিদু জাগা এইটো মোৰ জিৰো আজি এয়া টিকলি খেলি আছে আৰু এই আজি পুৰা 9 মাহ পুৰা হ'ল 9 মাহ কমপ্লিট হ'ল তো দিৱালী আমাৰ ভালে ভালে গ'ল ভালে ভালে মানে অসুখ আছেই ছোৱালী ডাঙৰ ছোৱালীৰো চৰ্দি আছে সৰুৰো আছে আৰু মোৰতো গমে পাইছে মাতটোতে তো তথাপিও ফূৰ্তি কৰিলে বম চম ফুটালে তো এতিয়া আপোনাৰ আশা কৰোঁ আপোনালোকৰো ভালে ভালে গ'ল ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিম আৰু ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত 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 ধন্যবাদ এতিয়া তুমি কিতাপ লোৱা